নমস্কাৰ। INS বিক্ৰান্ত হয় 2 ছেপ্টেম্বৰ 2022 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতত থলুৱাভাৱে নিৰ্মাণ কৰা যুদ্ধ জাহাজ INS বিক্ৰান্তক নৌসেনাৰ হাতত অৰ্পণ কৰে। INSৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান নাভাল শ্বিপ। এই জাহাজখনৰ নিৰ্মাণত আত্মনিৰ্ভৰ ভাৰত মিছনৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। এইখন হৈছে ভাৰতে নিজে নিৰ্মাণ কৰা প্ৰথমখন যুদ্ধ জাহাজ। কেৰালাৰ কোচিন শ্বিপয়াৰ্ডত আয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে INS বিক্ৰান্তক দেশক অৰ্পণ কৰে আৰু লগতে নৌসেনাৰ নতুন পতাকা এখনো উন্মোচন কৰে। ইংৰাজ আমোলৰ দিনৰ পৰা চলি অহা নৌসেনাৰ পতাকা এইবাৰ সলনি কৰা হয়। নৌসেনাৰ নতুন পতাকাখন ছত্ৰপতি শিৱাজী মহাৰাজক উৎসৰ্গিত কৰা হয়। এতিয়া আহোঁ INS বিক্ৰান্তৰ বিষয়ে। এই জাহাজখনত থকা বিদ্যুতৰ পৰিমাণৰ বিষয়ে ক'বলৈ গ'লে 5,000 ঘৰক পোহৰাই তুলিবলৈ যিমান পৰিমাণৰ বিদ্যুতৰ দৰকাৰ সিমানখিনি বিদ্যুৎ ইয়াত ব্যৱহাৰ কৰা হয়। লগতে ইয়াত থকা কেবুল কাঁচিৰ পৰা কোচিলৈ পৰিচালনা কৰিব পাৰে। INS বিক্ৰান্তৰ ওজন হৈছে 45,000 টন আৰু জাহাজখনৰ নিৰ্মাণত প্ৰায় 20,000 কোটি টকা ব্যয় কৰা হৈছে। বিক্ৰান্তত MiG-29 যুদ্ধ বিমান, হেলিকপ্টাৰকে ধৰি 30খন বিমান ৰাখিব পাৰে। এই যুদ্ধ জাহাজখনত প্ৰায় 2200 কম্পাৰ্টমেণ্ট আছে আৰু 1600 বিষয়া কৰ্মচাৰী মোতায়েন হৈ থাকিব পাৰিব। বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত 1971 চনত পাকিস্তানৰ বিৰুদ্ধে চলোৱা যুদ্ধত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল বিক্ৰান্ত নামৰ ভাৰতৰ প্ৰথম জাহাজখনে। গতিকে এই নামেৰেই জাহাজখনৰ নাম INS বিক্ৰান্ত ৰখা হৈছে। ভাৰতৰ প্ৰথম নৌ জাহাজখনৰ নাম আছিল বিক্ৰান্ত আৰু এইখন অনা হৈছিল UKৰ পৰা 1961 চনত আৰু 1997 পৰা প্ৰথম জাহাজখনৰ কাম কাজ বন্ধ কৰা হৈছে। মানে প্ৰথম এই বিক্ৰান্তৰ নামটোকে এই বছৰ উন্মোচন কৰা জাহাজখনৰ নাম ৰখা হৈছে বিক্ৰান্ত। এই জাহাজখন নিৰ্মাণেৰে ভাৰত এতিয়া আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ৰাছিয়া, চীন আৰু ফ্ৰান্সৰ দৰে শক্তিশালী দেশৰ শাৰীত অন্তৰ্ভুক্ত হ'ল। 22 মহলীয়া INS বিক্ৰান্তৰ নিৰ্মাণৰ প্ৰক্ৰিয়া কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ দ্বাৰা 2009 চনৰ পৰাই আৰম্ভ কৰা হৈছিল। এই INS বিক্ৰান্তৰ দৈৰ্ঘ্য হৈছে 262 মিটাৰ আৰু প্ৰস্থ হৈছে 62 মিটাৰ। INS বিক্ৰান্ত প্ৰায় 2খন ফুটবল ফিল্ডৰ সমান ডাঙৰ। এতিয়া জাহাজখনৰ ডিজাইন কৰে নেভিৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰো WDB আৰু নিৰ্মাণ কৰিছে কোচিন শ্বিপয়াৰ্ড লিমিটেডে। বৰ্তমান ভাৰতত থকা আন এখন নৌসেনাৰ জাহাজ হৈছে INS বিক্ৰমাদিত্য আৰু এইখন 2013 চনত ৰাছিয়াৰ পৰা অনা হৈছিল। এই নৌসেনাৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত INS বিক্ৰান্তে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনে তেওঁলোকৰ নৌসেনাৰ শক্তি বৃদ্ধি কৰিছে। চীন এতিয়া বিশ্বৰ ভিতৰতে নৌসেনাৰ ক্ষেত্ৰত এক শক্তিশালী দেশ। চীনৰ শক্তি বৃদ্ধিয়ে ভাৰতৰ কাৰণে এক চিন্তাৰ কাৰণ। চীনৰ 2খন নাভাল শ্বিপ আছে আৰু তৃতীয়খনৰ নিৰ্মাণৰ কাম ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত INS বিক্ৰান্ত খুবেই দৰকাৰী। তথাপিও ভাৰতত আৰু এখন INS বিক্ৰান্তৰ দৰে এখন জাহাজ খুবেই দৰকাৰী, কাৰণ প্ৰতিৰক্ষাৰ দিশত এখন দেশে কেতিয়াও কম্প্ৰমাইজ কৰিব নালাগে। গতিকে আজিৰ ভিডিঅ'টো এই INS বিক্ৰান্তৰ ওপৰতে আছিল। ধন্যবাদ। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ।